এভৰিৱান এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি শাওনৰ সোমবাৰ হয় আৰু আমি যাব ওলাইছো বলে বাবা মন্দিৰলৈ আহিছো কোনে কৈছো কৈ দিয়া বলে বাবা মন্দিৰ আমি ওলাই আহিছোঁ এতিয়া শিৱ মন্দিৰ এভাগলৈ যাম নাজিৰা যোৰহাটত মানে বা যাৰ ঘৰ মানে যোন ভাগ মন্দিৰলৈ যাম বাৰ ঘৰ যোৰহাটতে হয় শিখাবা হয়তো বহুতে চিনি পায়ো মোৰ মানে ছাবস্ক্ৰাইবাৰ বহুতে হয়তো চিনি পায় শিখাবাক নাজিৰাত আছে মন্দিৰ ভাগ অগ্নিনাভ শিৱ মন্দিৰ তালৈ যাব ওলাই আহিছোঁ আমি এতিয়া 8:30 বাজিছে আমি ঘৰৰ পৰা জাষ্ট ওলাইছোঁ এতিয়া মাক লৈ পেলাই আমি নাজিৰা যাম বহুত দিনৰ পৰা ভাবি আছিলোঁ এই মন্দিৰ ভাগলৈ যাম এবছৰ আগতেই ভাবিছিলোঁ যাম বুলি কিন্তু এই কোভিড বা এনেকুৱা চিটুৱেশ্যনৰ কাৰণে যাব পৰা নাছিলোঁ দুবাৰমান কেঞ্চেল হৈছে তেনেকুৱা কাৰণে সেইটো কাৰণে কালি ৰাতি হঠাতে মিলিলে নৱ ৰিয়ান দুইটাৰে স্কুল বন্ধ নৱই ক'লে ব'লা যাওঁ বুলি হঠাতে প্লেন কৰি ওলাইছোঁ আপোনালোককো দেখুৱাম মন্দিৰ ভাগ এয়া আমি আহি পালোহি মন্দিৰ শিখাবাৰ একদম ঘৰতে মানে ঘৰুৱা মন্দিৰ আৰু ঘৰতে আছে আৰু কোনোবা যদি আহিব বিচাৰে খুবেই সহজ উলিয়াবলৈ নাজিৰা একদম টাউনতে আছে যোৰহাটৰ পৰা প্ৰায় 1.5 ঘণ্টামান লাগিলে আমাৰ আৰু মানে আপোনালোকে গুগল মেপত এবাৰ চাৰ্চ কৰিলে অগ্নিনাভ শিৱ মন্দিৰ বুলি পাই যাব আৰু এয়া ভক্তই চাকি জ্বলাই আছে এফালে পূজাও আৰম্ভ হ'ল আমি আহি পোৱা অলপ আগৰ পৰা পূজা আৰম্ভ হৈছে বুলি কৈছে আৰু আমি আহি পাওঁতে প্ৰায় 11টামান বাজিবলৈ হ'ল আৰু এফালে শিখাবা ঘৰৰ পৰিৱেশটো মই এবাৰ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ খুবেই ধুনীয়া পৰিৱেশটো বিৰাট ভাল লাগিলে সঁচাকৈ গৈ পেলাই আৰু বৰ চিজিলকৈ থৈছে মানে ঘৰখন আমি মন্দিৰ আহি পালোঁ আপোনালোকক মই মন্দিৰৰ পৰিৱেশটো দেখুৱালোঁ অলপ বেছিকৈ ভিডিঅ' কৰিব বেয়া লাগিছে কাৰণ ইয়াত আজি বহুত মানুহ আছে আৰু এনেকৈ মন্দিৰত আহি ভিডিঅ' কৰি থাকিব বেয়া লাগে কিন্তু আজি মই মন্দিৰত আহি হঠাতে কাক লগ পালোঁ চাওক আপোনালোকে এইফালে হাঁহি উঠে কোনো প্লেন নোহোৱাকৈ ন একদম মিলি গ'ল আৰু ছাডেনলি ইমান ভাল লাগিছে এনেকৈ মিলাৰ কাৰণে মানে আপোনালোকে চাগে মোক দেখি আমনি পাইছে আৰু সুকন্যা ব্লগত মোক যে মোৰ লগত কাৰোবাক চিনি পোৱা মানুহ ন কোনোবা চিনাকি আৰু এগৰাকী আছে লগত বিৰাট ধুনীয়া পৰিৱেশ কিন্তু ইমান ধুনীয়া পৰিৱেশটো ইমান ধুনীয়াকৈ থৈছে এখন ঘৰ নহয় মানে মই আপোনালোকক পিছফালৰ পৰিৱেশটো দেখুৱাইছিলোঁ এতিয়া আগফালৰ পৰিৱেশটো তাতকৈও বেছি ধুনীয়া মই খালি লোকৰ ঘৰত গৈ এনেকৈ অকণ ভিডিঅ' কৰিবলৈ ভাল লগা নাই কাৰণে কৰা নাই পৰা হ'লেতো মই সেয়াও কৰিলোঁহেঁতেন আৰু এয়া একদম এণ্টিক কালেকশ্যন পূৰা গাড়ীৰ পুৰণা গাড়ী একদম ন চেলফিহে ল'ব পাৰিছোঁ 5 কেতিয়াৰ কি ইয়াত শিখাবা বা ভিন্দ থকা হ'লেহে ক'ব পাৰিলেহেঁতেন আমি বাৰু নাজানো অসমীয়াত লিখা আছে কিন্তু শিখাবাক যদি মই শিখাবা আজি সময় দিব নোৱাৰিব কাৰণ আজি তেওঁ বহুত ব্যস্ত বহুত মানুহ আছে যদি কেনেবাকৈ পাৰোঁ মই তথাপি সুধিবলৈ চেষ্টা কৰিম এবাৰ তেতিয়া আমি এতিয়া গোটেই বেলেগৰ ঘৰত সোমাই ফটো তোলাত ব্যস্ত ইমান মানে চাৰিওফালে ইমানেই গ্ৰীনাৰী চাৰিওফালে একদম ফটো নুতুলি পৰা নাই আৰু বহুত ফটো তুলিছোঁ ফটোকেইখন ইয়াতে লগাই দিম ন দুখনমান ফটো আপোনালোককো দেখুৱাম কিমান আহিব মানে বহুত প্ৰমাণ পোৱা মানে এভাগ মন্দিৰ ভগৱান চবতে থাকে দৰ্শন বুলিয়ে নহয় আপোনালোকে বাতাবৰণটোত আহি গম পাব আপোনালোকে মানে বহুত ৰিফ্ৰেছ ফিল কৰিব সঁচাকৈ মন্দিৰ বুলিয়ে নহয় আহিব আৰু মানে এটা ব্যক্তিগত মানে হেৰি ন মন্দিৰ মানে ঘৰুৱা মন্দিৰ এটা ইমান ধুনীয়াকৈ ৰাখিছে কিন্তু এতিয়া মানে ইমান পৰিপাতি ইমান সববোৰ কাম সিজিল আৰু পৰিচালনা কিমান ধুনীয়াকৈ কৰিছে ন আজি মোৰ শৰাই 34 নম্বৰ ন 230 আমাৰ 34 তাৰপিছত মোৰ পিছতো কিমানে শৰাই দিছে সবৰে নাম এটা এটাকৈ কৈ উদ্দেশ্য কৈ উৎসৰ্গা কৰি দিছে মানে মুখৰ কথা নহয় ইমান ধুনীয়াকৈ মানে আৰু আজি আমি নিজে আহি দিছোঁ আগতে ফোনতো যেতিয়া শিখাবাক কওঁ শিখাবা কিবা এটা মানে বিপদত পৰিলে বা শিখাবাই ইমান ধুনীয়াকৈ চাকি গছ দি দিয়ে দেখি মনটো ভাল লাগে আৰু বহুতে প্ৰমাণ পাইছে বহুতে পাইছে ফেচবুকত আছে মই
অগ্নিনাভ মন্দিৰ বুলি মই কৈছো বহুতে শিখাবাৰ কথা নকলেও চিনি পায় মানে আমি প্ৰথম আহিছো মই এবাৰ তথাপি আপোনালোকক শিখাবালৈ কথা পাতাবলৈ চেষ্টা কৰিম বুলিহে কৈছো আজি মই ভাবা মানে মই আশা কৰা নাই যে পাম তথাপি মই চেষ্টা কৰিম এবাৰ এইফালে মই শিখাবাৰ লগত আপোনালোকক দেখুৱাই আছো শিখাবাক আপোনালোকে চিনি পায় এইফালৰ পৰাহে ওলাব শিখাবা এয়া শিখাবা ব্লগৰ কাৰণে শিখাবাতটো আপোনালোকে দেখি গম পাইছে চাগে আৰু এয়া মা কি ক'ম আৰু আহিব আপোনালোক মন্দিৰলৈ অগ্নিনাভ শিৱ মন্দিৰ নাজিৰাত আছে আৰু বাকী ফেচবুক থকাসকলে জানে গম পাইছে চবেই চিনি পায় মই তোমাৰ ঘৰৰ পৰিৱেশ তোমাক নুসুধাকে দেখুৱাই ঠিক আছে দিয়ক এতিয়া আমি ওলাই আহিছোঁ এতিয়া কেইটা বাজিছে 12:30 বাজিছে কাৰণ ৰিয়ানৰ আবেলি ক্লাছ এটা আছে সেইটো কাৰণে আমি এতিয়া ওলাই আহিছোঁ ভাল লাগিলে আহি পেলাই সঁচাই ভাল লাগিলে মই মাক এবাৰ দেখুৱাই আছোঁ ৰ'বা মা কোৱা কেনেকুৱা লাগিলে আহি পেলাই সাংঘাতিক ভাল লাগিলে আৰু আপোনালোকো আহিব দেই মনটো মানে ভাল লাগি গ'ল ন আৰু মানে আজি ইমান দিনৰ পৰা প্লেন কৰি আছিলোঁ আজি একো নভবাকৈ আহিব পালোঁ আৰু এইটো কি ফল হয় বাৰু আপোনালোকে যদি কি সূৰ্যমুখী এইটো চাওকচোন ৰবাব টেঙা বুলি মই বেক কেমেৰা দি দেখুৱাই আছোঁ ৰ'ব এইটো মানে ভিডিঅ'ত সৰুহে লাগিছে ন মা কিন্তু বহুত বেছি ডাঙৰ মানে এইটো সূৰ্যমুখী মই আগতে দেখা নাছিলোঁ নামো শুনা নাছিলোঁ খাই নেকি এইটো ৰূপহী থাকে নহয় সূৰ্যমুখী ফল ৰূপহী থাকেতো সেইখিনিতে এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আহি পেলাই জাজি ধাবাত সোমাইছোঁ কাৰণ ইয়াৰ ভাত খাই পেলাই মানে অসমীয়া থালিখন যোনখন বিৰাট ভাল লাগে খাই আচাৰ আৰু চাটনিৰ থালিখনেই ইমান ধুনীয়া চাওকচোন আৰু এইফালে বহুত মানে অসমীয়া ভাজি বা এনেকুৱা কেইবাবিধো দিয়ে মানে একদম পিয়'ৰ অসমীয়া ষ্টাইলত বনায় সেইটো কাৰণে সঁচাকৈ ভাল লাগে আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ বেছি দীঘলীয়া নকৰোঁ যিহেতু মন্দিৰলৈ যাওঁ বুলিয়ে মানে ভিডিঅ'টো বনাইছিলোঁ ইয়াৰ লগত আৰু বেলেগ মিক্স নকৰোঁ কাৰণে কেইখনমান ফটো দি আজি মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনখিনি আপোনালোকে পাই থাকে